No. Action. এৰা বাজি গালি গিন্দা নৰি চকত হাক পাচলি আবেলি যদি আনো কিনি ৰাতিপুৱা থাকে মুজি মানে শাস্ত্ৰই কৈছি নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মই মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো গাইজ আজি হৈছে শ্বুটিঙলৈ যাম আপোনালোকক বহুত দিনৰ মূৰত বিহাইণ্ড দ্য চিন দেখুৱাম আৰু কি হয় সকলোবোৰ দেখা পাব তো ফাৰ্ষ্ট যাম মই বজাৰলৈ মাৰ লগত যাম তো গাইজ বলক তো গাইজ বজাৰলৈ সোমাই আহিলোঁ আৰু আলু আৰু গাইজ মায়ে বুলি কিবা নাইটি লয় তো মায়ে চাই আছে আৰু ল আৰু কি ল তো গাইজ এইখন লৈ লো আৰু বলক গাইজ ক'ত যাই আছোঁ বলক তো গাইজ শ্বুটিঙত আহি পালোঁ আহিবা ড্ৰেছ কৰি ল'লোঁ আৰু এইপিনে আমাৰ শ্বুট আৰম্ভ হৈয়ে গ'ল তো এইপিনে চাওক এই মুখ মেলি চাই আছে ইমান ডাঙৰকৈ মুখ মেলি হাই বুলি কয় একবাৰ বন্ধা কৈছা আচ্ছা সকলোৱে গমেই পাইছে নতুন মোবাইল কিন্তু পাৰ্টি দিয়া নাই বৰ বেয়া লাগি আছে দেই গাইজ মোৰ মোবাইলৰ পাৰ্টি লাগে বোলে তো আমাৰ বাপু কোনে এইখিনি ডাইলগ মাতি আছে তো চাই থাকক আৰু শ্বৰ্ট কেইটা কেনেকুৱা হয় ক'ব কমেণ্ট আছিল কালিৰ কাৰণে আৰু অলপ মানুহ 2-4টা মানুহ মাতি পুৰি ভাজি অলপ খাব লাগিছিল কালি বাৰ্থডে গাইজ আজিয়ে পুৰি বনাই আছে এইপিনে আৰু এইপিনে আমাৰ টেক নাই নতুন চাইকেল লৈছি চাওক ভাল লাগছে না চাইকেলখন চলাব পাৰিবি না চলাব জানা নাচনা মই চলাম দে না তো এইপিনে বৌয়ে পুৰি বনাই আছে তো আমি পুৰি খাম শ্বুটিঙৰ শেষত আৰু গাইজ ভাল লাগাছি দে চক আমাৰ এক্টৰ এতিয়াহে আহি পাইছেহি তোৰ ইমান টকা ক'ত পইচা ইমান পইচা জমা কৰছা দে আৰু এইপিনে গাইজ চলি কোনটোনো বাৰ্থডে চলিটো কোনটো সিয়াৰে বাৰ্থডে ই ভাল লগা হৈছি হাই বুলি কৈছে পইচা হাই বুলি কৈছে একবাৰ হাই বুলি ক কিন্তু বাৰ্থডে বয় আমাৰ কিটো কৰা খাইছি ও মাই গড ওয়াও তো গাইস বাপৰে এইফালে আমাৰ ভকতলে আছে গাইস এইপিনে পুৰা সোনা কদাৰ হৈ আছে আৰু গাইস এইপিনে আমি হৰাই আগবঢ়াম মানে বাৰ্থডে সেলিব্ৰেশন কৰিম Action. এৰা বাজি গালি গিন্দা নৰি চকত হাক পাচলি আবেলি যদি আনো কিনি ৰাতিপুৱা থাকে মুজি মানে শাস্ত্ৰই কৈছি আজিকালি শাক পাচলি কিনবা নৰি যিহে এই সাৰ মাৰা কিবা মাৰা যদি কিনি আনো ৰাতি থাকে পুৱা বেলা হাজা খজি থাকে মুজি বুজি পাইছে না তো গাইস আমাৰ এতিয়া শুটিং চলি আছে এ সব ভাল লাগা হৈছে না গাইস কমেন্ট কৰব ইয়াক পিস্তলটো দিকে দে Action. এৰা আজি কালি হেমু মামাই বস্তুৰ দাম যেনেকে বাঢ়াইছি ও 1 লিটাৰ তেলৰ দাম 200 টাকা হৈছি তাৰমানে কি কৈছি জানা না ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा एक्शन Gaji ama moi. খাবি বাবা খাবি নাই ৰ গাজি ৰ খাবি দে No. চিকেন Action. খাওলি কিন্তু মোক বস্তুটো দিবা লাগব
কেনে বাইতা তই হা জান ফাইনালি মই তোমাৰ কথা মাৰ আগত কৈ দিম মাৰ কলা কি কলা নাই মায়ে ক'লে তই কি ভকৰা ভাতহে পাবি নেকি তো গাইজ আমাৰ ইপিনে খাদ্য আহি গ'ল মানে পুৰি চব্জি আহি গ'ল তো এতিয়া খাৰহে কথা ই গাইজ শুদ্ধি কথা খা হাতো খা তো গাইজ ফাইনেলি আমাৰ শ্বুটিং কমপ্লিট হৈ গ'ল আৰু এতিয়া মই ঘৰলৈ যাব ওলাইছো আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলৰ ভিডিঅ'বিলাক চোৱা নাই সকলোৱে চাব লতি গতি ওলাইছে ইউটিউবত আৰু লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তো সকলোৱে মৰম চেনেল দিব ভিডিঅ'বোৰ চাব আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়াও কমেণ্ট কৰি জনাব তো ভণ্টা কিবা কবি নেকি মইনো কি ক'ম আৰু আমি ইমান কষ্ট কৰি থাকো ভিডিঅ' বিলাক বনাই থাকো আপোনালোকে যদি নাচয় আমি কেনেকে আগবাঢ়িম ন নন্দিতা শৰ্মা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ লতিগতি চেনেলটো ভালকে ভিডিঅ'বোৰ চাব আৰু তো সেয়াই আৰু গাইজ এতিয়া প্ৰায় 4:30 মান বাজিল তো ঘৰত যাওঁ আৰু তো গাইজ মই এতিয়াতো স্কুটি চলাম তো সেয়েহে মই ভিডিঅ' কৰিব নোৱাৰিম গাইজ